Hey everyone, so in this video, আজি ভিডিঅ'টো যোগেদি মই আপোনালোকক বেংকত নিজৰ ইণ্টাৰনেট বেংকিং ফেচিলিটি কেনেকৈ এক্টিভ কৰিব পাৰিব সেইটো মই দেখাবলৈ চেষ্টা কৰিম। চ' ফাৰ্ষ্ট অফ অল আপুনি ইয়াতে নিজৰ ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ব। আপুনি যিহত কৰে মানে ব্ৰাউজাৰটো লৈ ইয়াতে আপুনি SBI পাৰ্চনেল বেংকিং বুলি টাইপ কৰি দিব। চ' মই দিলোঁ, মোৰ অলৰেডি আছে ইয়াতে, ক্লিক কৰি দিলোঁ। ক্লিক কৰি দি SBI ষ্টেট বেংক অফ ইণ্ডিয়া পাৰ্চনেল বেংকিং অনলাইন SBI ক্লিক কৰি দিলোঁ আৰু প্ৰথম ৱেবছাইটতে দি পিনে আপুনি ইয়াতে পাৰ্চনেল বেংকিং লগ ইনত ক্লিক কৰি দিব। লগ ইন ক্লিক কৰাৰ পিছত ইয়াতে আকৌ আপুনি কণ্টিনিউ টু লগ ইন ইয়াতে ক্লিক কৰি দিব। আহি আছে, পিছত এনেকুৱা এটা পৰ্টেল খুলিব। ইয়াতে চাব পাৰে আপুনি ইউজাৰ নেম আৰু পাছৱৰ্ড দি পিনে, যদি আপোনাৰ অলৰেডি আছে তেতিয়া আপুনি ইয়াতে যাই পিনে ইণ্টাৰনেট বেংকিং এক্টিভ হৈ আছে তেতিয়া আপুনি ইউজাৰ নেম পাছৱৰ্ড দি আপুনি লগ ইন কৰিব পাৰে। এতিয়া নাই যাতে আমি ইয়াতে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন হিয়াৰ এক্টিভত যাই পিনে আমি নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ম ইণ্টাৰনেট বেংকিং এক্টিভৰ কাৰণে। চ' মই ইয়াতে ক্লিক কৰি দিলোঁ। চ' এইবাৰ নেক্সট মই অ'কে ক্লিক কৰি দিম। অ'কে ক্লিক কৰি দিলোঁ। অ'কে ক্লিক কৰি এখন নতুন পেজ খোল খাই নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে মই নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন দি দিলোঁ। নেক্সট ক্লিক কৰিলোঁ। নেক্সট কৰাৰ পিছত চাব পাৰে এখন এনেকুৱা পেজ খুলি গ'ল। ইয়াতে আপোনালোকে যি ডিটেইল দিছে ফিল আপ কৰি দিব। ইয়াতে ফেচিলিটি ৰিকোৱাৰ্ডটো আপোনালোকে ফুল টাইম ট্ৰানজেকশ্যন দিব। সেইখিনি মই নেক্সট পেজ ফিল কৰি আপোনাৰ নেক্সট পেজত লগ কৰি আছোঁ, কি হয় দেখাম বাকীখিনি। চ' আপোনাৰ তাতে ছাবমিট ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰৰ এটা OTP যাব, সেই OTPটো ইয়াত দি দিব। চ' মই এতিয়া ফিল কৰি লৈ নেক্সট পেজখিনি দেখাই আছোঁ কি আছে। চ' OTPটো কনফাৰ্ম কৰাৰ পিছত আপোনালোকে চাব পাৰে এনেকুৱা এখন পেজ খুলি গ'ল। এইটো হ'ল উইথ ডেবিট কাৰ্ড। উইথ ডেবিট কাৰ্ড যদি ক্লিক কৰি লৈ আপোনালোকে বেংকত গৈ এক্টিভ কৰাব লাগিলে। চ' মই ইয়াতে আপোনালোকে ডিটেইলখিনি আপোনাৰ ডেবিট কাৰ্ডতে পাই যাব। চ' মই এইখিনি ফিল কৰি লওঁ আপোনাৰ নেক্সট কি হয় দেখাই আছোঁ। ত' আপোনালোকে জানে মই সেই মোৰ কাৰ্ড ডিটেইলখিনি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ খুলি যাব। চইচ এতিয়া চাওক আপোনাৰ দিছে কাইণ্ডলি এণ্টাৰ লগ ইন ইউজাৰ নেম এণ্ড পাছৱৰ্ড অফ ইউৰ চইচ। এতিয়া আপোনালোকে ইউজাৰ নেমটো কি ৰাখিব বিচাৰিব সেইটো আপোনালোকক চইচ এটা দিয়া আছে। আপোনাৰ নিজৰ মতে ইউজাৰ নেম এটা দিব লাগিব পাৰে। চ' পাছৱৰ্ড এনেকৈ দি পিনে আপুনি ছাবমিট কৰি দিব। চ' মই মোৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি লৈ পিনে আপোনালোকৰ নেক্সট পেজত চ' ফ্ৰেণ্ডছ মোৰ এতিয়া ছাকচেছফুলি ৰেজিষ্টাৰ্ড হৈ গ'লোঁ ইণ্টাৰনেট বেংকিঙৰ কাৰণে। চ' এইটোৱে গোটেইটো প্ৰচেছ আছিল ইণ্টাৰনেট বেংকিং আপোনালোকে কেনেকৈ কৰিব পাৰে, মানে এক্টিভ ছেগমেণ্টটো কেনেকৈ কৰে। এতিয়া মই এইটো চাওক, স্মাইলি ফেচ ছাকচেছফুলি ৰেজিষ্টাৰ্ড ফৰ ইণ্টাৰনেট বেংকিং, য়েছ আপোনাৰ ক্ল'জ কৰি দিলোঁ। ত' গাইজ এতিয়া মই মোৰ মানে ইণ্টাৰনেট বেংকিংটো লগ ইন কৰি চাম, মানে গোটেইখিনি মানে কাউণ্টাৰ চেক কৰাৰ কাৰণে কামটো হ'লনে নাই। চ' ইয়াতে মই মোৰ পাছৱৰ্ড আৰু ইউজাৰ নেমটো দি দিওঁ, দি পিনে আপোনালোকৰ ইয়াতে কেপছটো দি দিয়াৰ পিছত আপোনাৰ কি পেজ খোলে আপোনালোকৰ নেক্সট পেজত দেখাই আছোঁ মই কি হয় কামখিনি গোটেই। চ' মই পাছৱৰ্ড আৰু ইউজাৰ নেমটো দি দিলোঁ, মই যিটো ক্ৰিয়েট কৰিছিলোঁ। ক্ৰিয়েট কৰাৰ পিছত আপোনাৰ চাওক ইয়াতে ওৱান টাইম পাছৱৰ্ড আহিব, আপোনাৰ মোবাইল নাম্বাৰ যোনটো আপুনি দিছিল। চ' মোৰ মোবাইল নাম্বাৰত পাছৱৰ্ডটো মানে ওৱান টাইম পাছৱৰ্ডটো আহিছে। চ' মই এতিয়া এইটো ইয়াতে টাইপ কৰি দিওঁ। ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে আপোনালোকে নিজৰ একাউণ্টত লগ ইন হৈ গৈছে। আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিয়াৰ পিছত এতিয়া আপোনালোকৰ নেক্সট হ'ব আপোনালোকে ইয়াতে মানে কি হয় এইটো, য়েছ আপোনালোকে মানে নিজৰ এটা নেক্সট প্ৰফাইল পাছৱৰ্ড এটা দিব লাগিব আৰু কনফাৰ্ম কৰিব লাগিব হিন কুৱেশ্যনটো জেনেৰেলি আপোনাৰ যেতিয়া আপোনালোকে পাছৱৰ্ডটো পাহৰি যাব তেতিয়া আপোনালোকৰ যেতিয়া ৰিট্ৰাইভ কৰিব বিচাৰিব পাছৱৰ্ডটো তেতিয়া আপোনালোকে এই কুৱেশ্যনটো থাকিলে আপোনাৰ এই কুৱেশ্যনটো তেতিয়া তাতে শ্ব' কৰিব। সেই এনচাৰটো যিভাৱে আপোনালোকে হুৱেৰ দি দিওঁ মিথৰ স্পজ হোৱাট ইজ ইয়ৰ ফেভৰেট হবি এনেকুৱা যি ভাবে যোনটো আপুনি ইজি পাই কুৱেশ্যন দি দিব, তাৰ এনচাৰটো দি দিলে আপোনালোকৰ পিছত ইজি হৈ যাব। আৰু ইয়াতে দি দিছে আপোনালোকৰ চাওক set your profile password and sin password and ensure that your profile password is different from your login password. চ' আপোনালোকে ফাৰ্ষ্ট টাইম যেতিয়া লগইন পাছৱৰ্ডটো দিছিল সেইটোতকৈ আপোনালোকৰ প্ৰফাইল পাছৱৰ্ডটো অলপ ডিফাৰেণ্ট হ'ব লাগিব। চ' এইটো আপোনালোকে নিজে ভাবি পিনে দিব যি দিয়ে। চ' মই এইখিনি বস্তু ফিল কৰি লওঁ আপোনালোকক নেক্সট পেজত কি আছে দেখাম। ইয়াতে আপোনাৰ প্লেচ অফ বাৰ্থো দিব দিছে। চ' এইখিনি আৰু বেলেগ একো নাই। চ' মই ফিল কৰি লওঁ পিছত দেখাই আছোঁ। চ' মই এইখিনি বস্তু ফিল কৰাৰ পিছত আপোনালোকে চাব পাৰে স্মাইলি ফেচ ইয়ৰ প্ৰফাইল পাছৱৰ্ড হেজ বিন ছাকচেছফুলি ইমান আজি ডেটটো আহি গৈছে ইয়াতে। চ' এইখিনি আছিল। এতিয়া